এয়া মই ধুনীয়াকৈ জেলেপি বনালোঁ চাওক কিমান ধুনীয়া ধুনীয়া জেলেপি এইবাৰ পূজাত ঘৰতে এনেদৰে জেলেপি বনাই খাওকচোন এয়া চাওক আহক কেনেকৈ মই এয়া জেলেপি বনালোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া হৈছে পূজা বতৰৰ কথা পূজাত আমি পূজা বুলিলেই জেলেপিলৈ মনত পৰে নহয়নে গতিকে পূজাত আমি এইবাৰ ঘৰতে জেলেপি বনাই খাওঁ কিয়নো চাওকচোন এই পূজাত জেলেপি যদি আমি ঘৰতে বনাই খাওঁ যেতিয়াই মন যায় আমি গৰমে গৰমে জেলেপি পৰিৱেশন কৰিব পাৰিম আহক এই জেলেপি কেনেকৈ বনাওঁ আজি মই জেলেপি বনাবৰ কাৰণে লৈছোঁ ইয়াত এক কাপেৰে ময়দা আৰু এয়া মই লৈছোঁ আধা চামুচ বেকিং পাউডাৰ এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি লওঁ ধুনীয়াকৈ মিক্স কৰি ইয়াত মই দিছোঁ 1 চামুচ নেমু ৰস এই নেমু ৰস দি ইয়াত চাব লাগে নিজে কম পৰিমাণে পানী দি মই এইখিনি মিক্স কৰিব লাগিব ঘৰত সকলোৱে জেলেপি বনাওঁ আহকচোন কাৰণ দোকানৰ বস্তু সকলো সময়তে মনো নাযায় খাবলৈ আৰু ঘৰৰ জেলেপি যিহেতু আমি গৰমে গৰমে পৰিৱেশন কৰিব পাৰিম এই জেলেপি বনাবলৈ বিশেষ বস্তুও নালাগে আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু মই খুব সহজ ভাষাৰে মই কৈ যাওঁ ধুনীয়াকৈ সকলোৱে শিকিব পৰাকৈ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাব আৰু প্ৰতিটো বিষয়ে ধুনীয়াকৈ শিকি লৈ প্ৰতিটো ৰেচিপি নিজেই বনাব পাৰিব খুব সহজকৈ যিহেতু মই প্ৰতিটো কথা বুজাই দিওঁ এয়া মই ধুনীয়াকৈ এইটো মিক্স কৰি ল'লোঁ এনেকুৱা এটা জোখত চাব লাগে এয়া এইটো জোখত ৰাখিব লাগে আৰু অকণমান পানী দিওঁ পানীৰ পৰিমাণটো দিওঁতে খুব সাৱধান হ'ব লাগে সৰহকৈ একেবাৰতে পানী দি দিব নালাগে এতিয়া এই বস্তুটো কিমানখিনি জোখ হৈছে এনেকৈ মই চাব লাগিব এয়া এনেদৰে পৰিছে গতিকে এইটো জানিছোঁ পাৰফেক্ট হৈছে এনেকৈ ওপৰলৈ চামুচখনে দি চালে গম পাব ইয়াত মই এতিয়া অকণমান কালাৰ দিম ফুড কালাৰ বেছি দিব নালাগে জাষ্ট অকণমান ফুড কালাৰ নিদিলেও হয় কিন্তু অকণমান দিলে জেলেপিটো দেখিবলৈ ভাল লাগে সেয়েহে আৰু অকণমান দিওঁ পৰিমাণটো নিজেই অনুমান কৰিব বেছি দিব নালাগে মই মাত্ৰ দুটোপাল দিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় নে বেয়া পাইছে মোৰ কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ এই ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্ৰতিটো ভিডিঅ' আপোনালোকে দেখা পাই থাকিব এতিয়া মই এইখিনি ধুনীয়াকৈ আধা ঘণ্টাৰ বাবে ৰাখি দিওঁ এয়া মোৰ আধা ঘণ্টা হৈ গ'ল আধা ঘণ্টাৰ পাছত মই এয়া এনেদৰে এটা পলিথিন লৈছোঁ ঘৰত সকলোৰে যোগাৰ নাথাকে বা দোকানলৈ যোৱাৰো কথা নাই আমি ঘৰতে সাধাৰণকৈ কিছুমান বস্তু ব্যৱহাৰ কৰিব পাৰোঁ চাওক এয়া মই এটা পলিথিন লৈছোঁ আৰু এই পলিথিনৰ এটা চুকত এইখিনি মই এনেদৰে ঢালি লৈছোঁ এটা চুকত এনেদৰে ল'ব লাগিব এনেকৈ লৈ এইখিনি খুব টানকৈ বান্ধি ল'ব লাগে টানকৈ বান্ধি লৈ আৰু মই এই চুকটো কাটি ল'ম এতিয়া এনেদৰে ৰাখিছোঁ তেল গৰম কৰোঁ এটা কেৰাহীত মই তেল দি লৈছোঁ এয়া তেল গৰম হৈছে আৰু গৰম হৈছে তেল আৰু মই আন এটা কেৰাহীত 1 কাপ চেনি আৰু
এই একে পৰিমাণৰ 1 কাপ পানী গৰম হ'বলৈ দিছোঁ। এয়া চেনি পানীখিনি ধুনীয়াকৈ উতলিবলৈ দিওঁ। এফালে চেনি আৰু পানী একে পৰিমাণৰ দি এইখিনি উতলিবলৈ দিছোঁ আৰু আন এখন কেৰাহী এয়া মই তেল গৰম হ'বলৈ দিছোঁ। এই চুপটো অকণমান কাটি লওঁ। এয়া তেলত মই আৰু এয়া 2 চামুচ ঘিউ দি দিছোঁ, কাৰণ ঘিউ গোন্ধটোৱে জেলেপীখিনি বহুত ভাল লাগে খাই। এয়া মই চেনি পানীখিনি 2-3টা ইলাচি থেতেলিয়াই দিছোঁ আৰু এই চেনি পানীখিনি প্ৰায় হৈছে আৰু এই জোখটো চাবৰ বাবে আৰু অকণ উতলিব লাগিব। চাব লাগে যাতে এনেকৈ কওঁতে আঙুলি দুটাত আঠা আঠা লাগে আৰু তেতিয়াই জোখটো হৈছে বুলি ভাবিব লাগিব। এইখিনি আৰু অকণ হ'বলৈ আছে। এয়া হৈছে আৰু এয়া আঠা আঠা লাগিছে। এতিয়া মই এইটো অফ কৰি দিওঁ আৰু এতিয়া এইফালে জুইটো মিডিয়ামত ল'ব লাগে। জুইটো মিডিয়ামত লৈ এয়া জেলেপীখিনি ফুলি আহিছে, ধুনীয়া হৈছে। আকৃতিটো যেনেকুৱাই নহওক পাকটো জেলেপীৰ আকাৰ ল'লে হয়, খাবলৈ বহুত ভাল লাগে, বহুত টেষ্ট উঠে। এইটো ঘৰত বনোৱা জেলেপীৰ মানে টেষ্টটো আচলতে সুকীয়া হয়। মই কালাৰটো কমকৈ দিছোঁ, কালাৰটো নিজৰ চইজত দিব লাগে। মই অলপ কমকৈ দিছোঁ কাৰণ ঘৰতে খাম যিহেতু, মই বিক্ৰী কৰিবলৈ নহয়, সেয়েহে কালাৰ কমকৈ দিছোঁ। আৰু সোৱাদটো নিজৰ কথা, জেলেপীটো আচলতে সোৱাদেই থাকে। গতিকে সেয়া এনেকৈ মই জেলেপী বনাওঁ। আপোনালোকেও পূজাত এইবাৰ ঘৰত এনেদৰে জেলেপী বনাই জেলেপীৰ সোৱাদ লওক। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব মোৰ কমেণ্ট ছেকশ্যনত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই দিয়া পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে দেখা পাই থাকিব। এয়া চেনি পানীখিনি অলপ গৰম হৈ থাকোঁতেই দি যাব লাগে জেলেপীবোৰ দি যাব লাগে আৰু চেনি ৰস সোমোৱাকৈ এনেদৰে ওলোটাই দিব লাগে। এয়া এইফালে জেলেপীকেইটা মই এনেদৰে টুকি লওঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, খাবলৈও খুব ধুনীয়া হয়। এয়া সুন্দৰ সুন্দৰকৈ জেলেপীবোৰ আপোনালোকে, এয়া মই 5 ছেকেণ্ডমান ৰাখিলোঁ। এয়া চাওক পাককেইটাও ধুনীয়া হৈছে আৰু জেলেপী সঁচাকৈ লোভ লাগে নহয়নে? বনাই থাকোঁতেই মানে লোভ লাগিছে আৰু পূজাৰ বতৰততো আৰু জেলেপী নাখালে কিবা পূজা পূজাই নালাগে। এয়া এনেদৰে 5-6 ছেকেণ্ডমান থৈ যাব লাগে। এয়া চাওক, আৰু চেনি পানীখিনি মই চেনি পানী কমকৈ দিছোঁ আৰু কমকৈ বনাইছোঁ মই জেলেপী। যিমান পৰিমাণৰ বনাই সেই পৰিমাণৰ বনাব লাগে। চেনি পানীখিনিত খালি এটা কথা মন কৰিব লাগে, চেনি 1 কাপ দিলে আৰু পানী 1 কাপ দিব লাগে। যি পাত্ৰত দিয়া যায় সেই পাত্ৰৰে চেনি আৰু পানীৰ জোখটো সম পৰিমাণৰ হ'ব লাগে। এয়া মই 5-6 ছেকেণ্ডমান থৈ এনেদৰে জেলেপীখিনি বনাই লওঁ। এয়া চাওক কিমান ধুনীয়া হৈছে জেলেপীবোৰ। প্ৰত্যেকটো জেলেপী কিমান ধুনীয়াকৈ ফুলি গৈছে। এয়া জেলেপী এনেদৰে বনাওক সকলোৱে। এয়া খুব সহজেই মই বুজাই দিওঁ, এনেকৈ বনাবলৈ ট্ৰাই কৰকচোন জেলেপী। তেতিয়া আমি পূজাত দোকানৰ জেলেপীতকৈ ঘৰৰ জেলেপীটো বহুত টেষ্ট থাকে আচলতে, কাৰণ সকলোৱে নিজৰ জোখমতেই প্ৰত্যেকটো বস্তু দি পেলাই বনোৱা হয়। মিঠা কোনে যিমান খায়, কালাৰ যি পৰিমাণৰ দিব পাৰি,
সেই তেনেদৰে আৰু ঘৰুৱা হিচাপত খাব পাৰি কাৰণ ব্যৱসায়ী লাইনত নহয় এইটো ঘৰুৱাকৈ খায় চাওক কি ধুনীয়াকৈ এইবিলাক জেলেপীখিনি হেৰি হৈ গৈছে প্ৰত্যেকটো যে মই কমাই বনাইছোঁ কাৰণ পূজাত বহুতেই খোৱা হৈছে প্ৰত্যেক দিনাই মই বনাই আছোঁ সেইবাবে কমাই বনাইছোঁ এয়া চাওক কি ধুনীয়াকৈ জেলেপীখিনি হৈ গৈছে এয়া চাওক মই কি ধুনীয়াকৈ প্ৰতিটো জেলেপী ভাজি ল'লোঁ কিমান ধুনীয়া হৈছে চাওক চেনিৰ পানীত অকণমান সময় থ'ব লাগে বেছি সময় নহয় এয়া চাওক এনেদৰে জেলেপী বনাওক আৰু পূজাৰ বতৰৰ মানে আনন্দ উপভোগ কৰক জেলেপী খাই এয়া চাওক